নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, ইয়াত এটা ৰিকুৱেষ্ট দিছে, সেইটো হ'ল আপোনাৰ প্লাটুন কমাণ্ডাৰ আণ্ডাৰ ডাইৰেক্টৰেট অফ চিভিল ডিফেন্স আৰু হোম গাৰ্ড। আপোনাৰ কমাণ্ডাৰ আৰু হোম গাৰ্ডৰ কাৰণে এইটো ৰিকুৱেষ্টটো দিছে। তো এইটো আপোনাৰ অকল নটিফিকেশ্যনটো দিছে, ইয়াত এপ্লাই ডেটটো এতিয়া আৰম্ভ হোৱা নাই। ইয়াৰ ডেটটো আৰম্ভ হ'ব আপোনাৰ 17 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ অন্ত পৰিব আপোনাৰ 26 আগষ্টত। তো আপুনি ইয়াত কি কৰিব লাগিব, ইয়াত আপোনাৰ কি বস্তুৰ প্ৰয়োজন হ'ব, আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব আজিৰ ভিডিঅ'টোত জনাম। তো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো অপেন কৰি দিব, যাতে আপুনি এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ' পাই থাকে। তো আপুনি গুগলত সাৰ্চ কৰিব slprbassam.in। তো আপুনি slprbassam.in লিখি পেলাই সাৰ্চ কৰি দিব। তো তাৰপিছত আপুনি ইয়াতে অফিচিয়েল ৱেবছাইটত আহি যাব। তো তাৰপিছত আপুনি ইয়াতে স্ক্ৰল ডাউন কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। তো ইয়াতে প্ৰথমতে আপুনি পাই যাব। তো আপোনাৰ আপডেট আপোনাৰ আহিছে 11 তাৰিখ, 11 আগষ্টত ইয়াত আহিছে, আপডেটটো আহিছে। তো ইয়াত ৰিকুৱেষ্ট যিটো হ'ল আপোনাৰ ৰিকুৱেষ্টমেণ্টছ ফৰ 35 প'ষ্ট অফ প্লাটুন কমাণ্ডাৰ আণ্ডাৰ ডাইৰেক্টৰেট অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ। তো আপোনাৰ এইটো কমাণ্ডাৰ হয়। তো ইয়াত আপোনাৰ হোম গাৰ্ড বা আপোনাৰ ডিফেন্সত আপুনি চিভিল ডিফেন্সত পঢ়িব পাৰে আপোনাৰ চাকৰিটো। তো ইয়াৰ আৰু এটা কথা হ'ল যে এই পষ্টটো ৰিকুৱেষ্টটো আকৌ এবাৰ দিছিলে, এইটো আছিলে 19 তাৰিখ, আপোনাৰ 19 মাৰ্চত দিছিলে 2020। তো ইয়াৰ এপ্লিকেশ্যন অৰ্ডাৰ ফৰ্ম ফিল আপটো পাৰ হৈ গৈছে। তো সেইটোৱে আকৌ দিছে। তো এইটো আপোনাৰ আৰম্ভ হ'ব 17 আগষ্টৰ পৰা। আপুনি ইয়াত 17 আগষ্টৰ পৰা ইয়াত আকৌ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট যিটো আছে সেইটো 26 আগষ্ট শেষ পাব। তো ইয়াতে আৰু এটা কথা কৈছে যে আপুনি যদি 19 তাৰিখ 3 মাহ 19 মাৰ্চত যদি আপুনি এপ্লাই কৰিছিল, তো আপোনাক আৰু এপ্লাই কৰিব নালাগে। আপুনি যদি এপ্লাই কৰিছে তো আপোনাক আকৌ এপ্লাই কৰিব নালাগে। যিসকলে 2019ত এপ্লাই 19 মাৰ্চত এপ্লাই কৰা নাই, সেইসকল কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব পাৰিব। তো আপুনি যদি এপ্লাই কৰিছিল আগতে, আপোনাক ইয়াত এপ্লাই কৰিব নালাগে। তো আপোনাৰ ইয়াত এডভাৰটাইজমেণ্ট ৰিকুৱেষ্টটো চাবৰ কাৰণে ইয়াতে এডভাৰটাইজমেণ্টত ক্লিক কৰি দিব। তো ইয়াতে আপোনাৰ এডভাৰটাইজমেণ্ট পাই যাব ৰিকুৱেষ্টটো। ইয়াতে কি বস্তুৰ প্ৰয়োজন হ'ব আপুনি ইয়াতে পাই যাব। তো যেনেকুৱা চাই লওক, এইটো আপোনাৰ ৰিকুৱেষ্টটো। ইয়াৰ দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ, আপোনাক ইয়াত এপ্লাই কৰিবৰ কাৰণে কোনো টকা দিব নালাগে। তো যেনেকুৱা বেলেগ ধৰণৰ চাকৰিৰ কাৰণে আপোনাক টকা দিব লাগে, ইয়াত আপোনাৰ 1 টকা নালাগে। তো ইয়াত কেটেগৰী আপোনাৰ আপুনি যদি জেনেৰেলৰ পৰে, তো আপোনাৰ ল'ৰাৰ কাৰণে ইয়াত আছে 13টা আৰু ছোৱালীৰ কাৰণে আছে 5টা, টোটেল আপোনাৰ 18টা। তো তাৰপিছত OBC আৰু MOBC কাৰণে আছে 6টা। OBC আৰু MOBC কাৰণে আছে 8টা। আপোনাৰ মেলৰ কাৰণে 6টা আৰু ফিমেলৰ কাৰণে 2টা। তো লগ লগাই আপোনাৰ 8। তো HC কাৰণে আছে 3টা, মেলৰ কাৰণে আছে আপোনাৰ 2টা আৰু ফিমেলৰ কাৰণে 1টা। তো STH যিটো আছে, ইয়াত আপোনাৰ পোষ্ট আছে 2টা, মেলৰ কাৰণে 1টা, ফিমেলৰ কাৰণে 1টা। তো তাৰপিছত আপোনাৰ STP যিটো আছে, এইটো আপোনাৰ টোটেল পোষ্ট আছে আপোনাৰ 4টা, ইয়াত 3টা মেলৰ আৰু 1টা হ'ল ফিমেলৰ কাৰণে। ইয়াত টোটেল পোষ্ট আছে আপোনাৰ 35। তো ইয়াক এইটো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। 17 আগষ্টৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। তো ইয়াৰ দেয়াৰ উইল বি 10 ৰিজাৰ্ভেশ্যন অফ ইকনমিকলি উইকাৰ ছেকশ্যন। যদি আপোনাৰ EWS চাৰ্টিফিকেট আছে, তো আপোনাৰ 10% আপুনি ৰিজাৰ্ভ পাব। ইয়াত আপোনাৰ একো টেনশ্যন কৰিব নালাগে, আপুনি ইয়াত ৰিজাৰ্ভ পাই যাব। তো দিছ উইল বি এপ্লিকেশ্যন ফৰ দোজ কেণ্ডিডেট হু আৰ নট কনভাৰ্ট আণ্ডাৰ দ্য চিম অফ ৰিজাৰ্ভেশ্যন ফৰ SCS, STS এণ্ড OBC। আপুনি যদি এই 3টা কাষ্টৰ বাহিৰত পৰে, সেইকেইটাহে ইয়াতে 10% ৰিজাৰ্ভ পাব, যেনেকুৱা আপোনাৰ EWS থকা কেইটা। তো ইলিজিবিলিটি কেটেগৰী আপোনাৰ আছে। তো আপোনাৰ নেশ্যনেলিটি আপোনাৰ ইণ্ডিয়াৰ হ'ব লাগিব। আপুনি ইণ্ডিয়াৰ বাহিৰৰ হ'লে আপুনি এইটো কৰিব নোৱাৰিব। তো তাৰপিছত আপোনাৰ এজ যিটো আছে, এইটো আপোনাৰ 18ৰ পৰা 38ৰ ভিতৰত হ'ব লাগিব।
আপোনাৰ 17 বছৰ হ'লেও নহ'ব, আপোনাৰ 39 বছৰ মানে 39 বছৰ হ'লেও নহ'ব। তো আপোনাক 18 পৰা 38 বছৰৰ মানে বয়সৰ ভিতৰত হ'ব লাগিব। তো এইবিলাক আপুনি আৰু চাই ল'ব। ইয়াত আপোনাৰ ক'বলৈ একো নাই। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন আছে আপোনাৰ দ্য কেণ্ডিডেটছ মাষ্ট বি এ গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ। আপোনাৰ গ্ৰেজুৱেট লাগিব ইয়াত, মানে পষ্টটোৰ কাৰণে আপোনাৰ গ্ৰেজুৱেট মানে আপোনাৰ BA পাছ লাগিব। তো তাৰপিছত আপোনাৰ আদাৰ কোৱালিফিকেশ্যন যদি আপোনাৰ আছে যেনেকুৱা NCC চাৰ্টিফিকেট, হোম গাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট, এইবিলাক হ'লে আপুনি এক্সট্ৰা মাৰ্কছ পাব, মানে আপোনাৰ ৰিটেন টেষ্টত আপুনি এক্সট্ৰা মাৰ্ক পাব ইয়াত। তো ইয়াতে হাইট যিটো আছে জেনেৰেল OBC, MOBC আৰু SC কাৰণে মেলৰ কাৰণে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে আছে 154.94 চেণ্টিমিটাৰ। তো তাৰপিছত আৰু এটা ST আৰু STP যিটো আছে এইটো ইয়াত মেলৰ কাৰণে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.40 চেণ্টিমিটাৰ। তো ছেট অনলি ফৰ মেন, এইবিলাক আপুনি চাই ল'ব। আৰু তো আপুনি ইয়াত কেনেকৈ এপ্লাই কৰিব ইয়াত আপুনি চাব পাৰিব, মানে ইয়াত আপুনি SLPRB Assam.in আহি পিনে আপুনি ডাইৰেক্ট ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনাৰ কি ডকুমেণ্ট লাগিব আপুনি ইয়াতে চাব পাৰিব। সেইকেইটা চাই পিনে আপুনি 17 আগষ্টত আপুনি ইয়াৰ মানে এপ্লাইটো কৰি দিব। তো আপুনি এপ্লাই কৰিলে নে নাই মানে মোক কমেণ্টত জনাব, আৰু ময়ো মানে এপ্লাই কৰিম, আপুনি নিশ্চয় এপ্লাই কৰিব। আৰু যদি আপুনি মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষত থকা বেল আইকনটো অপেন কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে।